হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? এতিয়া বাজিলে 6টা ৰাতিপুৱা আৰু মই এটা ব্লগ বনাবলৈ আৰম্ভ কৰিলোঁ। যি নহওক, ব্লগটোৰ মাজলৈ যোৱাৰ আগতে আপোনালোকে জানি লওক মই কোন। মই সাধনা, আপোনালোকে আছে মোৰ চেনেল চিম্পলি ষ্টাইল উইথ সাধনাত। তো আজি ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি দিলোঁ ব্লগ এটা বনাবলৈ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এয়া দেখিছে, মোৰ কাম বন একোৱে হোৱা নাই, জাষ্ট উঠিছোঁহে মাত্ৰ। আৰু চকু দেখি আপোনালোকে গম পাইছে চাগে, চকু পূৰা একদম ডাঙৰ ডাঙৰ হৈ আছে, পূৰা আমৰ দৰে। আৰু এয়া মই ৰাতিপুৱা সোনকালে উঠিছোঁ, কাৰণ দেউতাই স্কুলত যাব ন, দেউতাই টিফিন বনাব লাগে, হাজবেণ্ডক পঠাব লাগিব। সেইটো কাৰণে মই ৰাতিপুৱাতে উঠি সেইবোৰ ৰেডি কৰিছোঁ। এয়া আলু কাটিছোঁ আৰু সিহঁতৰ কাৰণে টিফিন ৰেডি কৰিবৰ কাৰণে এয়া ভাত মাত্ৰ এমুঠি চাউল দিছোঁ আৰু এটা আলু সিহঁতক খুৱাই পঠাব লাগিব। এইখিনিও নাখায় জানেনে। আৰু এয়া ৰাতিৰে বাচন আছেই ধুবলৈ। তাৰপিছত এয়া মোৰ ভাত হ'লেই ভিডিঅ' দেখা ধৰণে যদি ইমান সোনকালে হ'ল হয়। আৰু সেয়া টিফিন ৰেডি কৰিছোঁ। টিফিনত মই এনেকৈ পুৰি বনাই কেনে সিহঁতক আলুটো মাজত সোমাই কেনে ৰোল কৰি দিছোঁ। আৰু এয়া দেখিছে, সৰু ল'ৰাটো সেয়া কৰিছে। আচলতে এয়া ডাঙৰ ল'ৰা। আচলতে মই ইহঁতক এটা হেবিট কৰাইছোঁ, ৰাতিপুৱা স্কুলত যোৱাৰ আগতে বা ৰাতিপুৱা শুই উঠি ডাঙৰক সেৱা কৰাটো। এতিয়া ইহঁতে যাব স্কুলত। বাই বাই বাই, বদমাচি নকৰিবা দেই। ডাঙৰ বাবুৰ বেগটো ইমানেই গধুৰ, সেইকাৰণে পাপাকে লৈ লয় আৰু সি সৰুটোৰ বেগটো লৈ লয়। যিহেতুকে সৰুটো মাজত বহে, সেইটো কাৰণে তাৰ অসুবিধাও হয় অকণমান বেগটো থাকিলে। এতিয়া ইহঁত যোৱাৰ পিছতহে এতিয়া মোৰ আচল যুদ্ধ আৰম্ভ হ'ব। আৰু এই যুদ্ধখন কি আপোনালোকে এতিয়াই গম পাব। আৰু মই কি যুদ্ধৰ কথা কৈছোঁ, এয়া চাই লওক আপোনালোকে অৱস্থা। ইহঁত গ'ল, এতিয়া মই এইবোৰত হাত দিব নোৱাৰোঁ। দেখিছে নহয় কেনেকুৱা অৱস্থা হৈছে। ৰাতি বৰষুণৰ কাৰণে কাপোৰবোৰ ধুই কিনে এনেকেই মেলি দি থৈ দিব লগা হৈ গৈছে। ভাগৰ লাগি যায় ৰাতিপুৱা, ইমান বেছি দৌৰি হয় নহয় এইখিনি সময়ত। টিফিন চিফিন বনোৱা দেউতাকে মানে হয়, সকলোৰে হয়, একদম মানে বহুত বেছি লৰালৰি হয়। আৰু এতিয়া হাজবেণ্ড যাব, গতিকে হাজবেণ্ডক পঠাব লাগিব, হাজবেণ্ডৰ কাৰণে ৰেডি কৰিব লাগে। এইবোৰ কাম পিছত কৰিম। সকলোকে পঠাই দিয়াৰ পিছত লাহে লাহে এইবোৰ ঘৰৰ কামবোৰ কৰি থাকিব লাগিব। তো চাই থাকিব ভিডিঅ'টো। এয়া মই ৰাতিপুৱাৰ পৰা সকলোখিনি কাম কৰি ভাত চাত বনাই এতিয়া সিহঁতৰ স্কুল ছুটি হ'বৰ হৈছে। সেয়েহে মই স্কুলত সিহঁতক আনিবৰ কাৰণে যাবলৈ ওলাইছোঁ। এয়া মেজিকত উঠি কিনে মই গৈ আছোঁ। সিহঁতৰ ছুটি হ'লে সেয়েহে আমি আনিব গৈ আছোঁ। সকলোৱে আগুৱাই গৈ আছে, ছুটি যিহেতুকে হৈছে। আৰু এতিয়া লাহে লাহে উলিয়াই আনিব সিহঁতক। আৰু এতিয়া ভাল হৈছে, নহ'লে প্ৰথম দিনাখন যেনেকুৱা এটা পৰিস্থিতি হৈছিলে, মানে গোটেইবোৰ পেৰেণ্টছ আহি কিনে ৰৈ গৈছিলে, তো বহুত বেছি অসুবিধা হৈছে। এতিয়া এটা কৰি সেয়া কৰে, মানে এটা দুটা ক্লাছ এৰি দিয়ে, 5-10 মিনিটৰ মূৰে এনেকৈ এটা ছুটি দিয়ে। তো সেইটো কাৰণে এতিয়া সুবিধা হৈছে অকণমান। পেৰেণ্টছ গ'লেহে সিহঁতক এৰি দিয়ে। তো মই লৈ ল'লোঁ। আৰু এইখন স্কুলৰ ভিতৰতে ধুনীয়াকৈ সজাই ৰাখিছে গাৰ্ডেন, বৰ ধুনীয়া লাগে। সেয়েহে মই অকণমান ভিডিঅ' কৰিলোঁ। এনেকুৱা আমি দেউতাই এতিয়া বহি আছোঁ। আৰু এয়া দেউতাই সি পানী পিয়াহ লাগিছে বোলে, পানী খাই আছে। আৰু দেখিছে নহয়, মোক একদম ইয়াৰিং একো পিন্ধা নাই, তেনেকৈয়ে গৈছোঁ। মই তেনেকৈয়ে গুচি যাওঁ জানেনে, পাহৰিয়ে থাকোঁ। আৰু ৱেডাৰটো বেয়া কৰিলে, এতিয়া লাহে লাহে এটা দুটাকৈ ক্লাছবোৰ ছুটি দিব ধৰিলে। তো অকণমান আৰু টাইম লাগিব, আৰু 10-15 মিনিটমান আছেই, 15 মিনিটমান আছে ডাঙৰ ল'ৰাটোৰ ছুটি হ'বৰ কাৰণে। তো ইমানখিনি সময় মই ৰৈ দিছোঁ, কাৰণ প্ৰায় 40 মিনিটমান সময় ৰ'ব লাগে তাৰ ছুটি হোৱালৈকে। তো ৰৈ আছোঁ। এয়া দেখিছে, দুইফালে দুখন বেগ লৈ মই পূৰা আৰু এয়া আবেলি অকণমান আমি ফল খাবলৈ ল'লোঁ তিনিওটাই। আৰু আম ওলাইছে, যিহেতুকে আজি ফাৰ্ষ্ট খাবলৈ লৈছোঁ জানেনে। আম ইমান ভাল পাওঁ। আৰু এয়া টাবটো ইমান বেছি শেলৈ ধৰিছে,
একেবাৰে নীলা নীলা হৈ গৈছে ভাবিছোঁ এইটো চাফা কৰি কিনে বাৰাণ্ডাত উঠাই দিওঁ সেয়ে চাফা কৰিব লৈছোঁ এনেকৈ গোটেইবোৰ চুৰিখনেৰে চাফা কৰি ল'লোঁ মই আৰু পিছত আৰু গোটেই প্লাষ্টিকৰ এইটো বেগ লৈ কিনে পূৰা মাজি দিলোঁ জানো মাজি দিয়াৰ পিছত ধুনীয়া চাফ হৈ গ'ল আৰু টাবটো মই ইয়াতে ৰাখি দিলোঁ তেনেকৈ আৰু এইবাৰ মই এইখিনি চাফা কৰিম পূৰা জংঘল জংঘল হৈ গৈছে একদম দেখিছে নহয় একদম পূৰা জংঘল হৈ গৈছে আৰু ইয়াতে আৰু এইটো দেখিছেনে টাব সেয়া চৰিয়া এইটো ডাঙৰ চৰিয়া এটা ইয়াতে এডাল মচুন্দৰী লগাই দিছোঁ আৰু এয়া মান ধনিয়া লগাই দিছোঁ এইডাল পুই পাই কিনে উঠাই লৈ আহিছোঁ আৰু এইডাল নৰসিংহৰ পুলি পাই ইয়াতে মই লগাই দিছোঁ অকণমান ডাঙৰ হ'লেও 2-4টা পাত পালেও ইয়াৰ পৰা হৈ যাব সেই ভাবি কেনে আৰু এইবোৰ মই এতিয়া পূৰা চাফা কৰিম বুলি ভাবিছোঁ চাওঁ কি হয় কৰোঁ নে কৰিব পাৰোঁ নে নোৱাৰোঁ এই মান ধনিয়া দেখিছে আৰু বিচা দেখিছে এইবোৰ এই ৰাম ইমান বিচাৰ অত্যাচাৰ হৈছে নহয় বহুত বেছি বিচাৰ অত্যাচাৰ হৈছে আৰু এইবোৰ দেখিছে আৰু এই অপৰাজিতাডালৰ কাৰণে বেছি মানে সেই হৈছে অপৰাজিতাডাল ইয়াতে মানে ইমান বেছি বগাইছে নহয় আৰু সেইখিনি ঠাইতে মই মেৰাই ৰাখি দিছোঁ সেইকাৰণে মানে একদম পূৰা জংঘল হৈ গৈছে তো এতিয়া মই এইবোৰ কাটি পেলাম এইবোৰ গোটেইখিনি মই কাটি পেলাম এতিয়া আৰু এই দুপৰ টেঙাডাল মই কাটি পেলাব ইচ্ছা কৰা নাই আৰু নেপেলাও কাৰণ দুপৰ টেঙাডাল বহুত কামত আহে জানেনে গৰম দিনত কেতিয়াবা যদি পেচাব জ্বলা পোৰা হয় কোনোবাৰ তেতিয়াহ'লে এই পাতটোৰ ৰস খাই দিলে মানে ভাল হৈ যায় আৰু এই মই গোলাপ কেইডাল কাটিম বুলি ভাবিছোঁ ইমান বেছি ফুলাও নাই আৰু বহুত একদম জংঘল হৈ গৈছে এতিয়া ভয় লাগে ন সাপ চাপ সোমাই থাকিব বুলি গতিকে এইখিনি মই চাফা কৰি লওঁ পিছত দেখুৱাইছোঁ আপোনালোকক গোটেইখিনি মোৰ চাফা হৈ গ'ল আৰু মই ভিডিঅ'টো আজি ইয়াতে সামৰিব বিচাৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু লাইক এটা কৰিব যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই অল কৰি দিব আৰু যিসকলে এই ভিডিঅ'টো মোৰ সম্পূৰ্ণ চালে তেওঁলোকক বহুত বেছি ধন্যবাদ তো আজিলৈ ইমানেই আৰু চাওকচোন পানী পেলাইছা আৰু বাৰাণ্ডাখন এতিয়া চাফা কৰিব আছে বাকী ঘৰকা মাছেই মোৰ গতিকে এতিয়া এৰিছোঁ বাই টেক কেয়াৰ